হেল্ল' আজি মই গৈ আছোঁ তেজপুৰলৈ। তেজপুৰত মহাভৈৰৱ মন্দিৰত মই আছোঁ আৰু মোৰ লগতে মোৰ ফ্ৰেণ্ড দুজনী আছে, সঞ্জিতা আৰু ৰীনা, আৰু আমি তিনিজনী মিলি লৈ পেলাই এতিয়া গৈ আছোঁ মহাভৈৰৱ মন্দিৰলৈ। আৰু আমি বাছত আহিলোঁ ঢেকীয়াজুলিৰ পৰা, এতিয়া মিছন চাৰিআলি পালোহি আৰু ইয়াৰ পৰা আমি টমটমত এতিয়া গৈ আছোঁ মহাভৈৰৱ মন্দিৰলৈ। তো চাওক, আমি আহি পাই গ'লোঁ বৰ্তমান মহাভৈৰৱ মন্দিৰলৈ। এইটো হৈছে প্ৰথম গেটখন মহাভৈৰৱ মন্দিৰৰ, আৰু এইবিলাক হৈছে দোকানবিলাক, যিবিলাক ধৰক পূজাৰ সামগ্ৰী কিনিবলগীয়া থাকে, কিছুমানে ঘৰৰ পৰা লৈ নাযায়, সিহঁতে ইয়াৰ পৰা কিনিব পাৰে। আমি যিহেতু ঘৰৰ পৰা লৈ আহিছোঁ সেইকাৰণে নিকিনো, আমি এতিয়া ডাইৰেক্ট ভিতৰলৈ যাম, পূজা কৰিম। আৰু এতিয়া আমি ৰাস্তা ক্ৰছ কৰিলোঁ আৰু এইটো হৈছে প্ৰথম গেটখন।